নারায়ণপুৰৰ শিক্ষাখণ্ডৰ ফালৰ পৰা মোক ইয়ালৈ পঠিয়াইছে আপোনালোকৰ ইয়ালৈ। কাৰণটো হ'ল যে আপোনালোকৰ দৰে এই ককা আইতাসকলক পঢ়ুৱাবৰ কাৰণে, পঢ়ুৱাবৰ মানে ABCD এইবোৰ শিকাবৰ কাৰণে পঠিয়াইছে ইয়ালৈ। সেইটো কাৰণে মই ইয়ালৈ আহিছোঁ। গম পাইছে? তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ নেকি? কৰোঁ। এতিয়া আমি ইয়াত আপোনালোকক ABCD লগত চিনাকি কৰি দিম দেই। আপোনালোকে বাৰু আখৰ চিনি পায়নে? বাৰু বাৰু হ'ব, চিন্তা কৰিব নালাগে। এতিয়া আৰু আৰম্ভ কৰোঁ। মই এতিয়া ভাবিছো এনেকুৱা যদি খেলি মেলি কৰি থাকো, মই সৌজনীকো কৈছো কোনদিনা নীল দত্তৰ ঘনীয়েকক আনি পিছুৱা আনি ভিতৰত সোমাবি নহয়। কথা এটা সেইটোও কৰিব নোৱাৰে। নীল দত্তই যিহে মৰম কৰে মোৰ পিঠি ফালিব। আপোনাক দুদিন মই মাতি আনিছিলো ইয়ালৈ, গম পাইছে নাই? মইহে মাতি আনিছিলো ডাঙৰ কাম এটা। আপুনি কওকচোন বাৰু, ইয়াত যদি খুৰীটি আহি আখৰ এটা শিকিব পাৰে, ক'ত ক খ ABCD কেইটা জানে,
ভাল হ'ব নে নহয় সেইটো কাৰণে মই মাতি আনিছো গম পাইছে নাই আপুনিও চাই লওক আজি আমি আখৰ চিনাকি হওঁ আপুনি চিনি পাই জানো আখৰ নাপাওঁ তেতিয়াহ'লে চাওক আমি আখৰৰ লগত চিনাকি হওঁ দেই আৰম্ভ কৰোঁ মই কৈ দিছোঁ কিন্তু খং দিলে নহয় মই ইয়াত আখৰ এটা লিখিছো দেই এইটো ক আমাৰ ইয়ালে মাতি আনি আকৌ তই কৈছ বোলে এইটো ক সেইটো কথা কোৱা নাই মই কৈছো যে এইটো ক বাৰু বাৰু এই আখৰটোৰ নামটো কোৱা আচলতে গম পাইছে নাই এইটো আপোনালোকক কবলৈ কোৱা নাই মই এইটো যে মই এটা কিবা এনেকে 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 লিখিছো এই আখৰটোৰ নামটো ক ইয়ালে আজি আমাৰ ছাৰ আহিব আৰু অফিচাৰ ডাঙৰ অফিচাৰ ছাৰ আহি আপোনালোকক সুধিব পাৰে যে কি শিকিছে কেনেকৈ শিকিছে এইটোৰ নাম কি এইটো কি এনেকে ক'ব পাৰে আপোনালোকে ধুনীয়াকৈ ক'ব লাগিব সেইটো কাৰণে চাই যাব দেই এইবাৰ বৰ্ডত লিখিছো এইটো এইটোৰ নামটোৱে মানে এনেকে গৈ এনেকে নামি এনেকেও আছে আকৌ বহি যা তলে বহি যা আপোনালোকে বুজি নাপাব নহয় এতিয়া ঠিক আছে এবাৰ আৰু এটা লিখিছো চাওক এইবাৰ আপুনি চাওকচোন এইটোৰ নামটো হ'ল বি এতিয়া বি মানে কি ক'ব পাৰিবনে আপুনি বি মানে আমাৰ বলিনত হৈ দিয়ে আখৰটোৰ নামটো ডি ডি এটা ডি মানে কি হ'ব কওকচোন আজি আপুনি কওক ডি ডি মানে আৰু এটা চাওক তিনডাল আছে আকৌ তিনডাল আছে
এইটোৰ নামটো আপুনি কওকচোন বাৰু ইন্দেশ্বৰ নহ'ব ৰ'ব দেই এইটো কি হ'ব বাৰু কওকচোন বাৰু ইন্দেশ্বৰটো তেনেকে মই আৰু কেইটামান আখৰ আপোনালোকক দেখুৱাই দিম চাই যাব দেই এইটোৰ নাম এফ এইটোৰ নাম জি এইটো এইচ এইটো আই এইটো জে এইটো কে মানে কৈ দিব পাৰিছে আপোনালোকে পাৰিব আৰু কেইটামান পাৰিছে চাওক এইটো এম আৰু এইটো এম এম মানে অকণদাই চবেই কিবা এটা কৈছে আপুনি কওকচোন এম মানে কি হ'ব বাৰু কওক মনিকা মাৰে বাৰু মই যে এইবোৰ কৈ গলো আপুনি তাৰে মাজৰ এটা মোক এইটোকে দেখাই দিওঁ এইটো এক্স বুলি কৈছিলো চলি আছে মই যে আপোনালোকক কৈছিলো আমাৰ নাৰায়ণপুৰ ব্লক অফিচৰ পৰা ছাৰ আহিব বুলি চলি আছে আৰু বুজিছে মই এই শিক্ষা খণ্ডৰ পৰা আহিছো আপোনালোকৰ গাঁৱত থাকি সপ্তাহত আপোনালোকক কিছু শিক্ষাৰ বিষয়ে শিকাম আপোনালোকে আমাক সহযোগ কৰিব দেই আমাৰ ঘৰত অকণমান লেখা এটা আছে আমাৰ ঘৰত থাকিব নোৱাৰিব মানে যদি ডেট পোৱা নহয় মই এতিয়া কি শিকিলে মই সুধিম দেই বেয়া নাপাব হা সহযোগ কৰিব জানোতে যি শিকিলে মই সেইটোকে লিখিম মন কৰিব দেই কি বাৰু আখৰটো চিনি পালেই হ'ল ধুনীয়া হৈছে ঠিক আছে এতিয়া আৰু এটা আখৰ লিখিম দেই মন কৰি
Ya mau besi itu apa? Deh, deh. Itu mana sih? Mana kau? Sao tôi phải bấm luôn kìa sao? Ôi, cái một cái đó mà cả mà nào. আমি আৰু বহুত আনন্দ কৰিলো ফূৰ্তি কৰিলো এই বয়সৰ অনুপাতে আৰু আমি সিদ্ধান্তবোৰ ল'ব লাগে নহয় জানো আমাৰ গাঁৱলৈ এই মাষ্টৰ আৰু সেই অফিচাৰ আহিছে এই আমাৰ ভালৰ কাৰণে আমি আৰু কি জানো আমি কি জানো এই আমাৰ এই চকু দুটাই আমি পৃথিৱীখন দেখিছো কিন্তু আমি এই ছাৰসকলে আহি আমাক ক খ অ আ আমাক শিকাইছে আৰু আমি এই জ্ঞানৰ চকুৰে আমি পৃথিৱীখন চাব লাগিব সঁচা কথাই কৈছে ময়ো ভাবিছো যে আমি এনেকে ভুল ভুলকে কিবা কিবি কৰি বা আমি যদি বেংকলৈ গৈ আঙুলি চাপ দিওঁতে ভিডিঅ'খনৰ নিচিনা আমি যদি নিজে চহী কৰি বেংকত টকাকেইটা উলিয়াব পাৰো তেতিয়া বাৰু আমি বাৰু লাভ নহ'বনে আমাক হ'ব আপুনি কি ভাবে কওকচোন বাৰু আপোনাৰ ভয়বোৰ কমিছে নে কথাটো ঠিকেই কৈছে আপুনি শিকিব লাগিব শিক্ষাৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই গম পাইছে আমি শিকিম আহক আমি সকলোৱে আমি আমি আজিৰ পৰা শিকিম আমাৰ গোটেই পৃথিৱীখন জ্ঞানৰ পোহৰে আলোকিত